Hi friends, welcome to my channel Nitu's Akhol. আকৌ আজি আহি ওলালোহি এবিধ ৰেচিপি লৈ। আজি মোৰ ৰেচিপিটো হৈছে বঙালীসকলৰ এবিধ প্ৰিয় ৰেচিপি দুধ পটল। আমি দুধ পনীৰ খাইছোঁ আৰু গাখীৰেৰে বিভিন্ন ধৰণৰ আমি ডিছ বনাইছোঁ, কিন্তু গাখীৰেৰে পটলো বনাই খাই খুব ভাল লাগে। আজি মই এই ডিছটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেনেহ'লে আহক আমি ভিডিঅ'টিলৈ আগবাঢ়োঁ আৰু সামগ্ৰীসমূহ কি কি লাগিব আমি জানি লওঁ। মই আপোনালোকক আগতে সামগ্ৰীসমূহ দেখুৱাই দিছোঁ। ইয়াতে মই পটল 7টা লৈছোঁ, এপোৱাৰ ওচৰত আছে আৰু এনেদৰে মই কাটি লৈছোঁ। বাকলিখিনি আধা ৰাখিছোঁ, আধা এৰুৱাইছোঁ আৰু ইয়াতে মই মাজতে এনেকৈ অকিয়াই দিছোঁ যাতে ভিতৰত মছলাটো ধুনীয়াকৈ সোমায় আৰু ভাজ খাই যায়, সিজি যাব। অকণমান মাজে মাজে এনেকৈ অকিয়াই দিলে এয়া পটল হৈ গ'ল। আৰু ইয়াতে লৈছোঁ পিঁয়াজ দুটা লৈছোঁ, ডাঙৰ ডাঙৰ পিঁয়াজ দুটা কাটি লৈছোঁ আৰু নহৰু ইয়াতে মই 8-9 ফুটামান লৈছোঁ আৰু আদা অকণমান মই এটুকুৰা কাটি লৈছোঁ। এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'ম। তাৰপিছত লৈছোঁ ইয়াতে এপোৱা গাখীৰ। ইয়াতে গাখীৰ আপোনাৰ মই আমুল তাজাৰ গাখীৰ লৈছোঁ, পূৰা এগিলাচ লৈছোঁ। ইয়াৰ লগতে লাগিব তেজপাত 2 খিলা, কাশ্মীৰী ৰেড চিলি পাউডাৰ মই অলপ কালাৰ হ'বৰ বাবে লৈছোঁ, আপোনালোকে স্কিপ কৰিব পাৰে, হালধি, জিৰাৰ গুড়ি, নিমখ আৰু অকণমান চেনি লৈছোঁ মিঠা কৰিবৰ বাবে। গোটা গৰম মছলা লৈছোঁ, তাত জালুকো আছে আৰু এয়া 3টা জলকীয়া। আহক এতিয়া আমি বনাবলৈ আৰম্ভ কৰোঁ। আদা, নহৰু আৰু পিঁয়াজখিনি মই এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে পেষ্ট কৰি ল'ম। তেতিয়া সামগ্ৰীৰ লগত মই তেলৰ কথা ক'ব পাহৰিলোঁ। ইয়াতে ৰিফাইন তেল আপোনাৰ জোখমতে লৈ ল'ব। প্ৰথমতে আমি পটলখিনি ভাজি ল'ম, তাৰ বাবে অলপ তেল দি লৈছোঁ। পিছত প্ৰয়োজন হ'লে আমি আকৌ ঢালি দিম। এতিয়া এই তেলতে অকণমান হালধি দিলোঁ আৰু অকণমান নিমখ। এতিয়া এইকেইটা তেলত দি দিম। পটলখিনি হৈ গৈছে, এয়া আধা ভজাকৈ ৰাখিছোঁ। যিহেতু গাখীৰত উতলিব কিছু সময়, ধুনীয়াকৈ সিজি যাব, সেইবাবে ভাজোঁতে অকণমান আধা ভজাকৈ ৰাখিলে হ'ল। এতিয়া এই তেলখিনিতে আমি অন্য সামগ্ৰীবোৰ যোগ কৰিম। প্ৰথমতে আমি ইয়াতে তেজপাত ফোৰণ দিলোঁ, তাৰ লগতে গোটা যিখিনি গৰম মছলা সেইখিনি দিলোঁ। এতিয়া অকণমান লৰাই ল'ম। এতিয়া এই পেষ্টখিনি দি দিছোঁ। এতিয়া আমি আদা, নহৰু, পিঁয়াজৰ এই পেষ্টখিনিৰ লগত নিমখ যোগ কৰিম, জিৰাৰ গুড়ি, হালধিৰ গুড়ি আৰু লাগিব আমাক ইয়াতে এতিয়া এয়া জলকীয়া গুড়ি, ৰেড চিলি পাউডাৰ কালাৰ অলপ হ'বৰ বাবে দিছোঁ। আৰু এইখিনি আমি কিছু সময় লৰাই থাকিম, একেবাৰে কম জুইত, যাতে মছলাখিনি ভালদৰে ভাজ খাই যায়। মছলাখিনি ভালদৰে ভাজি ল'লোঁ নহয়, এতিয়া পানী দি দিম। মিক্সাৰ গ্ৰাইণ্ডাৰত যিখিনি মই পেষ্ট বনাইছিলোঁ তাতে অকণমান পানী ৰাখি সেই পানীখিনি মই এতিয়া এড কৰি লৈছোঁ ইয়াতে, আৰু এই পানীখিনি শুকাই যোৱালৈকে মছলাখিনি আৰু অকণমান সময় ভালদৰে ভাজি ল'ম।
মছলাৰ পৰা তেল ওলাব ধৰিছে, অৰ্থাৎ মছলাখিনি ধুনীয়াকৈ আমাৰ ভাজ খাই গৈছে। এতিয়া ইয়াতে চেনি দি দিলোঁ। অকণমান নিমখীয়া মিঠা হ'লে ভাল লাগিব, নহয়নে? গাখীৰখিনি ঢালি দিলোঁ আৰু এতিয়া মছলাখিনি গাখীৰখিনিৰ লগত অকণমান ভালদৰে লৰাই ল'ম। ফ্ৰেণ্ডছ, এতিয়া এই পটলখিনি আপুনি ঢালি দিয়ক। এতিয়া পটলখিনি অলপ ভালদৰে সিজিবলৈ দিম আৰু ইয়াৰ লগতে কেঁচা জলকীয়া কেইটা দি দিলোঁ। ঢাকনিখন লগাই দি অলপ ভালদৰে উতলাই গ্ৰেভি কৰি আমি নমাই থৈ দিম। ফ্ৰেণ্ডছ, আমাৰ দুধ পটল ৰেডি হৈ গৈছে আৰু গ্ৰেভিও হৈছে ধুনীয়া, আৰু লগতে পটলকেইটাও ছফ্ট হৈছে, ধুনীয়াকৈ সিজি গৈছে পটলবোৰ। হৈ গ'ল, এতিয়া আমি নমাই থৈ দিম। এতিয়া মই কেৰাহীৰ পৰা অন্য এটি পাত্ৰত মই পটলখিনি কাঢ়ি ৰাখিছোঁ পৰিৱেশনৰ বাবে, আৰু দেখিছে বগা পাত্ৰটিত কিমান ধুনীয়াকৈ জিলিকি উঠিছে পটলৰ সুন্দৰ গ্ৰেভিৰ কালাৰটো। আপোনালোকে ঘৰত বনাব আৰু বিভিন্ন পোলাও আৰু ফ্ৰাইড ৰাইচ, লগতে আপোনাৰ পৰঠা, ৰুটিৰ লগত আপোনালোকে ল'ব পাৰিব। ফ্ৰেণ্ডছ, আজি এই ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আৰু এতিয়া বৰ্তমান যিসকলে নতুনকৈ মোৰ চেনেলটি চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওচৰতে থকা বেল আইকনটো টিপি দিব, মোৰ পুৰণি ৰেচিপিসমূহ যাতে আপোনালোকে দেখা পায়। আৰু আজিলৈ ইমানতে এৰিছোঁ। আকৌ লগ পাম আপোনালোকক নতুন ৰেচিপি, নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।